সো স্টুডেন্ট তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা বিগ হলিডে অফাৰ। যদি তোমালোকে ভাবিছা 2024 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্ট লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰা CEE ফৰ ডি ফাৰ্ম এণ্ড বি ফাৰ্ম, BSc নাৰ্ছিং, BSc ইন মেডিকেল টেকনলজি আৰু আসাম ইঞ্জিনিয়াৰিঙৰ কাৰণে কণ্ডাক্ট কৰা CEE, এই সকলোবোৰ এক্সামৰ কাৰণে আমি লৈ আহিছোঁ এটা ক্ৰেছ কোৰ্স, যোনটো ক্ৰেছ কোৰ্সত ৰেগুলাৰলি এটা প্ৰত্যেকটা সাবজেক্টৰ ভিডিঅ' আপলোড কৰা হ'ব আৰু প্ৰত্যেকটা ভিডিঅ' তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে লগতে তোমালোকৰ অহা এক্সামত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব তেনেকুৱা টাইপৰ কোৱেশ্চন ডিসকাস কৰা হ'ব। ইয়াৰ উপৰিও তোমালোকৰ কাৰণে বনোৱা হৈছে প্ৰত্যেক সপ্তাহৰ এটা টেষ্ট, যোনটো টেষ্টৰ সহায়ৰে তোমালোকে অহা এক্সামত ভাল পাৰফৰ্মেন্স কৰিব পাৰিবা। সো পলম নকৰি পেলাই আজি এই কোৰ্সটোত জয়েন কৰা। এই কোৰ্সৰ একচুৱেল প্ৰাইচ হ'ল 1199 টকা, কিন্তু মোৰ এটা কুপন কোড আছে HAA200, তোমালোকে স্ক্ৰীনত দেখা পাইছা। এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনষ্টেন্টলি 200 रुपीस এটা ডিসকাউন্ট পাবা। তেনেহলে তোমালোকৰ প্ৰাইচটো আহিব 999 টকা। কিন্তু হোলিৰ উপলক্ষে তোমালোকৰ অহা 72 আৱাৰ্ছৰ ভিতৰত যদি তোমালোকে ক্ৰেছ কোৰ্সটো বাই কৰা তেনেহলে তোমালোকে 949 रुपीसত ক্ৰেছ কোৰ্সটো জয়েন কৰিব পাৰিবা। সো ভিডিঅ ডেসক্ৰিপশনত লিংক থাকিব। যদি তোমালোকে ভাবিছা যে অহা এক্সাম বিলাকত তোমালোকে ভাল পাৰফৰ্মেন্স কৰি পেলাই এটা ভাল কলেজত এডমিশন ল'বা, দেন আজি গৈ পেলাই ক্ৰেছ কোৰ্সটো জয়েন কৰি লোৱা। আৰু এই ক্ৰেছ কোৰ্সৰ বিষয়ে যদি তোমালোকে কিবা জানিব বিচাৰিছে তেনেহলে ভিডিঅ ডেসক্ৰিপশনত লিংক থাকিব, ইনষ্টাগ্ৰাম হওক বা টেলিগ্ৰাম হওক, তাত গৈ পেলাই তোমালোকে কন্টেক্ট কৰিব পাৰিবা। সো ভিডিঅটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম।